হেল্ল' গাইজ, আজি আমি ফুৰিব যাব ওলাইছোঁ। আমি ওলাইছোঁ আজি এটা ফেমিলি ট্ৰিপত। বহুত দূৰ বাট কৰি বাৰে পালোহি আমি ফাইনেল ডেষ্টিনেশ্যন। গেছ কৰক জেগাডোখৰ ক'ত হ'ব পাৰে বাৰু। এখন নতুন অৰ্কিড পাৰ্ক, যি কাজিৰঙাত দেখিছে। এইটো এটা আৰ্টিফিচিয়েল ৱাটাৰফল। এয়া দেখিছে, দেশ বিদেশৰ বিভিন্ন ফুলেৰে গোটেই পাৰ্কখন ভৰি আছে। খুব ধুনীয়াকৈ ফটো উঠিবৰ বাবে বিভিন্ন ডিজাইন সজাই থৈছে ইয়াতে পাৰ্কখনত। এতিয়া আমি আহিলোঁ দ্বিতীয়খন পাৰ্কলৈ। এখনো এখন অৰ্কিড পাৰ্কে হয়। এখন পুৰণি অৰ্কিড পাৰ্ক, যিখন শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া হয়। দেখিছে, ইয়াতে মিউজিয়ামৰ দৰে সজাই ৰাখিছে। এইবোৰ নামো লিখি থৈছে বাৰু তলত। পুৰণি অসমীয়া সমাজত ব্যৱহাৰ হোৱা বিভিন্ন সা-সঁজুলি, ঘৰুৱা সা-সঁজুলিসমূহৰ ইয়াত ৰখা হৈছে, নাম লিখা আছে তলত। এইবোৰ বিভিন্ন প্ৰকাৰৰ মাছ ধৰা সঁজুলি দেখিবলৈ পাইছে। এইবোৰ বাদ্যযন্ত্ৰ। ইয়াত দেখিছে বাদ্যযন্ত্ৰ আছে, পেঁপা আছে, ইয়াতে বাঁহৰ পেঁপা আছে, ম'হৰ শিঙৰ পেঁপা আছে, এইটো ডাঙৰ এটা পেঁপা আছে, বহু সুতুলি আৰু কিবাকিবি বহুত ধৰণৰ সামগ্ৰী আছে ইয়াতে। টকা আছে, টোকাৰি আছে। এখন দেখিছে, এখন আচৰিত ধৰণৰ তাঁতশাল লগাই থৈছে ইয়াতে। এতিয়া আমি আহি পালোঁ ইয়াতে মিউজিক ভাণ্ডাৰ। ইয়াতে সোমাই দেখিছোঁ দবা আছে, ডাঙৰ ডাঙৰ দবা, ঢোল, মৃদং, বাঁহৰ সঁজুলি। এই দলাখনত কি আছে বাৰু? এইটো কোনোবাই নামটো জানে যদি কমেণ্ট কৰি জনাবচোন। এতিয়া ক'ত পালোহি চাওক, ইয়াত আহি মৰুভূমিৰ ফিল ল'ব পাৰিব। ইয়াতে ডাঙৰ ডাঙৰ নেগেৰা, তবলাৰ দৰে কেকটাছ আছে চাওক। ইয়াতে ৰখা আছে কাঁহ পিতলৰ সামগ্ৰী চাওক। ইয়াতে দাহ, কটাৰী, জাঠি, জোং আছে। এইবোৰ আমাৰ পুৰণি কালত ব্যৱহাৰ হোৱা সামগ্ৰী। এইখন এখন তাঁতশাল, কেনেকৈ শিপিনীগৰাকীয়ে বৈ আছে চাওক। এইবোৰ হাতেৰে নিৰ্মাণ কৰা কাঠৰ বৈয়াম চাওক। ইয়াত আছে আকৌ দেশ বিদেশৰ বিভিন্ন ধৰণৰ পইচা। ইয়াত আছে নেপালী জনজাতিৰ অলংকাৰ। ইয়াতে খুকুৰি আছে, নেপালী খুকুৰি। নেপালী জনগোষ্ঠীৰ অলংকাৰ আছে ইয়াতে, সোণৰ ৰূপৰ। ইয়াত বিভিন্ন প্ৰজাতিৰ ফুলৰ নামসহ ফটো থৈ দিয়া হৈছে ফ্ৰেম কৰি। আৰু তলতে এইবোৰ বীজ আছে, ফুলৰ বীজ। কিনিব পাৰে ফুলৰ বীজবোৰ। আৰু এইপিনে চাওক, বিভিন্ন প্ৰজাতিৰ ধান ইয়াত সজাই থোৱা হৈছে। বিভিন্ন প্ৰজাতিৰ ধান আছে দেখিছে, যি আমি দেখিয়ে পোৱা নাই কেতিয়াও। আৰু মাজুলীৰ মুখা শিল্প। এয়া চাওক,
ৰজা মহাৰজাই পিন্ধা কাপোৰ সজাই থৈছে। এনেদৰে সুন্দৰ পৰিৱেশ আৰু নানা ধৰণৰ সামগ্ৰী চাই আমি ঘৰমুৱা হ'লোঁ। এটা মনোমোহা দিন উপভোগ কৰি ঘৰমুৱা হ'লোঁ। ধন্যবাদ।